নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ লৈ আহিছো এই ভিডিঅ'টোৰ জৰিয়তে যোৱাকালি অসম কেবিনেটত আহি থকা ৩২,০০০ নিযুক্তি বা এডিআৰই 2.0 বাবে ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আৰু সিদ্ধান্তটো এনেকুৱা আছিল যে গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ সংখ্যা আৰু বাঢ়ি যাব বা বৃদ্ধি পাব কেনেকৈ বৃদ্ধি পাব বা কেনেকৈ বাঢ়িব এই গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ সেই বিষয়ে সম্পূৰ্ণ বিতংকৈ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে সো ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈ চাই থাকিব কিন্তু তাৰ আগতে আপুনি যদি আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেনে এনেকুৱা ধৰণৰ ইনফৰমেটিভ জব আপডেটসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থব পাৰে তো এইটো হৈছে যোৱাকালি অসম কেবিনেটৰ বৈঠকত লোৱা সিদ্ধান্তসমূহ ইয়াতে যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে তেন্তে দেখা পাব যে PNRD যি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আহি আছে সেই পোষ্টবোৰৰ এক্সামবোৰ SLRC অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন অৰ্থাৎ ADRE যি এক্সাম হৈছিল সেই বোৰ্ডই এক্সামবোৰ কণ্ডাক্ট কৰিব বা অৰ্থাৎ ADRE লগত একেলগ হ'ব PNRD ডিপাৰ্টমেণ্টৰ পৃথককৈ আৰু পৰীক্ষা নাপাতে এইটো আমাৰ বাবে এটা বহুতেই ভাল খবৰ কাৰণ আমি এতিয়া আৰু PNRD বা পঞ্চায়তৰ বাবে এক্সট্ৰাকৈ পঢ়িব নালাগিব বা প্ৰিপাৰেশ্যন কৰিব নালাগিব আমি ADRE লগত একেলগে প্ৰিপাৰেশ্যন কৰিব পাৰিম আৰু যেতিয়া SLRC পৰীক্ষাবোৰ পাতিব তেতিয়া কেনেকৈ এই ADRE 2.0 পোষ্টবোৰ বাঢ়িব এইবাৰ আমি সেইবোৰ চাই লওঁ আমি যদি আগৰ ৩২,০০০ পোষ্টৰ লিষ্টখন চাওঁ তেন্তে ইয়াত গ্ৰেড 3 টোটেল পোষ্ট আছিল ৭,০৭৩টা আৰু গ্ৰেড 4 আছিল ৪,৯39টা পদ এতিয়া কথা হল ইয়াত আকৌ PNRD অৰ্থাৎ পঞ্চায়ত বিভাগৰ আকৌ পৃথককৈ আছিল ১১৭৬টা পোষ্ট এতিয়া যেহেতু কেবিনেটৰ সিদ্ধান্ত মৰ্মে PNRD এক্সামবোৰ পৃথককৈ নহয় SLRC অৰ্থাৎ ADRE লগত একেলগে হ'ব সেয়ে PNRD ভেকেন্সিবোৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভিতৰত সোমাই যাব গতিকে আগতে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি মুঠ পোষ্ট পদ আছিল ১২,০১২টা কিন্তু এতিয়া এই গুটেইখিনি মিলি এতিয়া সেই গ্ৰেড 3 গ্ৰেড 4 পদ হল গৈ ১৩,১৮৮টা পদ যেটো আমাৰ বাবে বহুতে এটা ভাল খবৰ হয় হেয়া আমি এতিয়াও যিসকলে ভাবি আছে যে নিযুক্ত আৰু নহব বা ADRE 2.0 এক্সামটো নহব এনে কৈ আছে চৰকাৰে তেওঁলোকে অতি এটা ডাঙৰ ভুল কৰি আছে তো অতি সোনকালে এই পদবোৰৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে হেয়া যিসকলে এতিয়ালৈকে ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰা নাই আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰক আজি আছিল এইটো ডাঙৰ খবৰ যে PNRD এক্সামবোৰ তেওঁলোকে পৃথককৈ আৰু নাপাতে ADRE লগত একেলগে হ'ব আৰু SLRC অৰ্থাৎ সেৱা এই পৰীক্ষাবোৰ কণ্ডাক্ট কৰিব তো আহি থকা এক্সামবোৰৰ কাৰণে আপোনালোকে অতি সোনকালে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক যাতে এবাৰ আপোনালোকে যিকোনো ধৰণৰ গ্ৰেড 3 হওক বা গ্ৰেড 4 পদ হওক নিজকে এটা পোষ্ট আপোনালোকে নিজৰ কাৰণে লৈ ল'ব পাৰে তো আজি আছিল এইখিনি ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিবলগীয়া আছে তেন্তে কমেণ্ট বক্সত জনাব পাৰিব লগ পাম নতুন এটা আপডেটৰ সৈতে টিল দেন টেক কেয়াৰ জয় অসম।